এই বিশেষ নিমকিবিধ বনাবলৈ মই লৈছোঁ ময়দা 1 গিলাচ আৰু তেতেলী দুচিৰা মই এৰুৱাই লৈছোঁ, গুটিখিনি এৰুৱাই লৈছোঁ আৰু জিৰা অকমান লৈছোঁ আৰু ৰিফাইন তেল 4 চামুচমান লৈছোঁ এই চামুচখনেৰে আৰু ইয়াতে নিমখ অলপ লৈছোঁ, নিমখটো আন্দাজমতে লৈছোঁ আৰু চটপটি আধা কাপমান লৈছোঁ, চটপটি মানে যিটো চেপটা চানা বুলি কওঁ সেইটো। প্ৰথমে মই মিক্সিৰ পট এটাত চেপটা চানাকেইটা লৈ লৈছোঁ আৰু লগতে তেতেলী কেইফুটাও দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্সিত মাৰি ল'ম, গুড়ি কৰি ল'ম পুৰা। এইখিনি গুড়ি হ'ল। এতিয়া ইয়াত মই অলপ চেনি দি দিছোঁ টেঙাটো বেলেঞ্চ কৰিবলৈ, কাৰণ তেতেলী দিলে টেঙা অলপ বেছি হৈ যায় আৰু এইখিনি আকৌ এবাৰ মাৰি ল'ম চেনিখিনি ভালকৈ মিক্স হৈ লৈ যাবলৈ। এতিয়া মই আৰু এটা পাত্ৰ লৈছোঁ আৰু তাত মই ময়দাখিনি দি দিছোঁ আৰু এতিয়া ইয়াত মই লৈ লোৱা ৰিফাইনখিনি দিম। ৰিফাইন গোটেইখিনি দি দিয়া নাই, অলপ দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম ৰিফাইনখিনি ময়দাৰ লগত আৰু যদি দৰকাৰ হয় আৰু অলপ ৰিফাইন দি দিম। এতিয়া ইয়াত আৰু অকণমান ৰিফাইন মই দি দিলোঁ যিকণ আছিলে। তাৰপিছত এতিয়া এইখিনি ভালকৈ মিক্স কৰি পেলাই হাতেৰে অলপ মুঠি মাৰি চাম, যদি মুঠিটো এনেকৈ লাডু হৈ যায় তেনেহ'লে গম পাম যে এইখিনি মিক্সচাৰটো হৈ গৈছে। এতিয়া ইয়াত মই নিমখকণ এড কৰি দিছোঁ আৰু নিমখটো আন্দাজমতে দিছোঁ, আপোনালোকে আন্দাজমতে দি ল'ব। আৰু এতিয়া মই এই চেপটা চানা আৰু তেতেলীৰ মিক্সচাৰখিনি ইয়াত ঢালি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈ উমি গৰম পানী দি পেলাই ডো এটা বনাই ল'ম। পানীখিনি খালি একেবাৰতে দি নিদি অলপ অলপকৈ দি পেলাই ডোটো বনাই ল'ম আৰু ডোটো সাধাৰণ আমি আটা মৰাতকৈ অলপ টানকৈ বনাম। এয়া চাওক ডোটো বনাই হৈ গৈছে আৰু ডোটো ইমান কোমল নাই হোৱা, অলপ টাইটকৈ মাৰিছোঁ আৰু এইটো এতিয়া আধা ঘণ্টা 45 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিম। এতিয়া ডোটো নিমকি বনাব পৰাকৈ ৰেডি হৈ গৈছে। এইটো এতিয়া আকৌ অলপ খালি বেলনাখনতে এনেকৈ ভালকৈ মাৰি ল'ম। এতিয়া এইটো এনেকৈ 4 ভাগমান কৰি ল'ম, কাৰণ মোৰ বেলনাখন সৰু হয় সেইকাৰণে একেবাৰতে বেলিব নোৱাৰিম। আপোনালোকে যদি ডাঙৰ জেগা আছে তেনেহ'লে এনেকুৱা নকৰিলেও হৈ যায়, একেবাৰতে বেলি ল'ব পাৰিব। এয়া চাওক মই ধুনীয়াকৈ বেলি লৈ পেলাই নিমকি আকাৰত কাটি লৈছোঁ আৰু এইটো আপোনালোকে এবাৰ নিশ্চয় বনাই চাব। এনেকৈ যদি বনোৱা নাই, এইটো মোৰ সম্পূৰ্ণ নিজৰ আইডিয়া হয় আৰু এইটো খাবলৈ খুব টেষ্ট হয়, কাৰণ তেতেলীৰ টেষ্টটোতো আপোনালোকে সকলোৱে জানেই। গতিকে তেতেলী আৰু চেপটা চানাটো মিলি পেলাই যিটো টেঙা মিঠা যোনটো টেষ্ট ওলায় সেইটো খাবলৈ সঁচাই খুব ভাল লাগে। আৰু আপোনালোকে জলকীয়া দি দিব পাৰিলে, জলকীয়া গুড়ি দি দিব, কিন্তু মই অৱশ্যে জ্বলাটো এড কৰা নাই, আপোনালোকে কিন্তু দি দিব, তেতিয়া খাবলৈ আৰু টেষ্ট হ'ব। এতিয়া কেৰাহীত তেলটো পূৰা গৰম হোৱাৰ পাছত মই নিমকিকেইটা দি পেলাই ভাজি লৈছোঁ আৰু নিমকিকেইটা কম জুইত ভাজিছোঁ আৰু মই বেছি ৰঙচুৱা হ'বলৈ নাই দিয়া, অলপ ৰঙচুৱা হওঁতেই উঠাই থৈছোঁ। যদি এই নিমকিৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে তাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব।